গোলামী হৈ জীৱন কটাতকৈ লাগিলে জীৱনটো ছুটিয়ে হওক, ৰজা হৈ জীয়াই থকাই ভাল নিজৰ পৃথিৱীত। লগাই গাঁৱৰ তিনিআলিটোতে ৰৈ লৈছোঁ, বাইকখন সেই তাত ৰখাই থৈছোঁ। গৌতম ওলোৱা নাই আৰু এবাৰ বোলে টয়লেট সোমাইছে, তো সেইটো কাৰণে অলপ ৰ'বলগীয়া হৈছে। তো সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। বহুত দিনৰ পৰা আশা এটা পুহি ৰাখিছিলোঁ, চবেই লগৰ বন্ধুবোৰে মিলি KGF চেপ্টাৰ 2 চিনেমাখন চাম বুলি। তো আজি প্ৰথম দিনা প্ৰথমটো শ্ব' চাবলৈ একদম মানে দৌৰা দৌৰিকৈ চবেই ওলাইছোঁ। এইফালে ফোন কৰি আছে সিহঁতে, বাৰে বাৰে ফোন কৰি আছে, সোনকালে আহ সোনকালে আহ। মানে আমি টিকেট পোৱা নাই, আমি অফলাইন টিকেট ল'ব লাগিব। আইনক্সত টিকেট ফুল, জোপ পাতি আছিলোঁ তথাপিও টিকেট নাপালোঁ, এনেকুৱা অৱস্থা। তো তাতেই বিহু পৰি গ'ল। আজি গৰু বিহু, চব নীতি নিয়ম থুলমূলকৈ চব কৰি আৰু চবেই এতিয়া ওলাইছোঁ। তো বলক ভিডিঅ'টো চাই থাকক শেষলৈকে। ৱেলকাম ৱেলকাম ৱেলকাম। আমি সকলোৱে বৰ্তমান আহি পাইছোঁ। আইনক্সৰ টিকেট নাপালোঁ, বহুত এক্সাইটমেণ্ট। আইনক্সৰ টিকেট নোপোৱাৰ কাৰণে আমি স্মৃতি গোপাল আহিবলগীয়া হ'ল। এতিয়া অফলাইন টিকেট কাটিবৰ কাৰণে আদিত্যই লাইন পাতি আছে, বৰ দীঘলীয়া লাইন। দেখুৱাম এইবোৰ। আমি গোটেইকেইজন আহিলোঁ। ৰন্তু ভাই বাকী সি টিকেট কাটি আছে, আমি এতিয়া ভিতৰলৈ সোমাই যাম। তলৰখিনিয়ে ফালি আছে, চবেই বহি আছে আৰু পুৰা এক্সাইটমেণ্ট মাৰে। ৰকি ভাইক চাবলৈ আহিছে চবেই, ৰকি ভাই আৰু একদম গুজ বাম্পছ, একদম মানে গুজ বাম্প ফিল কৰিছোঁ আৰু চিনেমাখন চাই মানে নক'বা আৰু। প্ৰথমখনে যিটো হেৰি দিছিলে, আমি ইমান 4 বছৰ কেলৈ এক্সাইটমেণ্ট হৈ আছিলোঁ চাবলৈ, আজি চিনেমাখন চাই বুজি পাৰিলোঁ। হেৰি কেনেকৈ লাগিলে? আল্টিমেট মানে ক'ব নোৱাৰোঁ। লাষ্টত খালি মোৰ চকুপানী ওলাই গ'ল, নাপালোঁ। নাই মাইকীটো মোৰ জগাত নহয়। লাষ্টত যিটো চেণ্টিমেণ্টেল কৰিলোঁ, মাকৰ কথাবোৰ যিটো ক'লে সেইটো ক্ষেত্ৰত মানে বহুত চেণ্টিমেণ্টেল, যিটো জ'চ দিয়ে চেণ্টিমেণ্টেল জ'চটা আছে না, একদম গুজ বাম্পছ ষ্টাৰ্টিঙৰ পৰা শেষলৈকে। বচন মুভিখন ৰেটিং যদি বিচাৰ 10 আউট অফ 10, ঠিক আছে, +1 লাগি যাব পাৰে, 10 আউট অফ 11 হৈ যাব পাৰে। বহুত ধুনীয়া মুভি হয়, একদম চাব পৰা মুভি, একদম মানে গোটেইখিনি ডাইলগ মানে একদম ইয়াত লাগি যায়। মানে ফেমিলিৰ লগত চাব পৰা মুভি, মানে মাকৰ জেদৰ কাৰণে গোটেই দুনিয়াত আৱাস কৰি দিয়ে। মাকৰ জেদৰ কি হ'ল কয় বোলে মৰাৰ পাছত মানুহে মৰিব সময়ত একো লৈ নাযায়, কিন্তু সি চব লৈ গ'ল, সি গোটেইখিনি লৈ গ'ল। এই কাহিনীটো কৈ নিদিম। কেনেকৈ লাগিলে? মজা লাগিল এতিয়া মা কচম দেই, একদম গুজ বাম্প বম ব্লাষ্টিং মানুহৰ ভিৰ। KGFটোৰ মেলা পূৰা লাগি গৈছে। বাইক যেনে তেনে উলিয়াই আনিব পাৰিছোঁ আৰু এইবোৰ চব KGF চাবলৈ, KGF চেপ্টাৰ এইবোৰ চব ভিৰ চব। আমি ওলাইছোঁ, আমি ফাৰ্ষ্ট শ্ব' চালোঁ, এইবোৰ ছেকেণ্ড শ্ব'। ভাল কৰিলোঁ ৰাতিপুৱা। কিছু দূৰ আহি ৰৈ লৈছোঁ, মানে গোটেইকেইজন অহা নাই সেইটো কাৰণে। তো এতিয়া চিনেমাখনৰ বিষয়ে অলপ কথা পাতোঁ। গৌতম পৰাই প্ৰথমতে জানো। ভাল লাগিল, বহুত ভাল লাগিল, চাবলগীয়া চিনেমা, লগে ভাগে চাব পৰা চিনেমা আৰু মাইণ্ড ব্লয়িং বুলি ক'ব। ফুল পইচা আচুল মানে। তো সেইটোৱে কথা, মানে কি চিনেমাখনে প্ৰথম ষ্টাৰ্টিঙৰ পৰা ইমানেই শেষলৈকে ইমান ইণ্টাৰেষ্টিং হৈ যায় যে মানে চকু পানী বৈ যাব। এটা ইম'চনেল ম'মেণ্ট ক্ৰিয়েট কৰি দিয়ে শেষলৈকে। তো যি কি নহওক, মানে কাৰোবাৰ গোলামী হৈ জীৱন কটাতকৈ লাগিলে জীৱনটো ছুটিয়ে হওক, ৰজা হৈ জীয়াই থকাই ভাল নিজৰ পৃথিৱীত।
বহুত ভাল লাগিলে, বহুত ইণ্টাৰেষ্টিং চিনেমা। আপুনিও গৈ হলত চাব পাৰিব, চিনেমা ঘৰত চাওক, বহুত ভাল চিনেমা। পাইৰেচিতটো পায়ে যাব, তাত চাই হয়তো ইমান ভাল নাপাব। সেইটো কাৰণে চিনেমা ঘৰলৈ যাওক, চাওক কিমান ধুনীয়া লাগিলে। তলত আহি কমেণ্ট কৰি দিব যদি ভাল পালে, তো ভিডিঅ'টো লাইকো কৰি দিব আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। টাটা, বাই বাই, লগ পাম আপোনাক নেক্সট ভিডিঅ'।